হয়, ৰাজ্য চৰকাৰৰ নিৰ্দেশত ইয়াতে দেখিবলৈ পোৱা গৈছিল, ইয়াতে উচ্ছেদ অভিযান কৰিছিলে আৰু এইসকল 100% খিলঞ্জীয়া মানুহৰ কাষত অসম তৃণমূল কংগ্ৰেছ ৰিপুণ বৰাৰ নিৰ্দেশত আমি পুনৰ ইয়াত আহিছোঁ। আজি তেওঁলোকৰ মাজত আমি কম্বল বিতৰণ কৰিলোঁ। দেখিছে এতিয়া হাড়কঁপোৱা শীত, সেই শীতৰ মাজত তেওঁলোকৰ কোনো ধৰণৰ ছাদ নাই। কিন্তু আচৰিত লাগিছে, যি চৰকাৰে খিলঞ্জীয়াৰ কথা বাৰে বাৰে কৈ থাকে, কিন্তু তেওঁলোকে ইয়াতে খিলঞ্জীয়া লোকসকলক উচ্ছেদ কৰিছে। আমাৰ বাৰম্বাৰ প্ৰশ্ন এটাই, যদি সঁচাকৈ এইখন খিলঞ্জীয়া চৰকাৰ, তেওঁলোকে মাটি দিয়াৰ ব্যৱস্থা কৰক, উচ্ছেদ নহয়, এই ৰাইজসকলক সংস্থাপনৰ ব্যৱস্থা কৰক। আমি বাৰম্বাৰ অনুৰোধ কৰিছোঁ, প্ৰমোদ বড়ো চৰকাৰ ডাঙৰীয়া, আপুনি ডাঙৰ ডাঙৰ কথা কৈ লাভ নাই। আপোনাক অনুৰোধ কৰিছোঁ, আপোনাৰ ইমিডিয়েট এই অঞ্চলটোত আহক, পৰিভ্ৰমণ কৰক। কেৱল দিল্লীত অমিত শ্বাহৰ লগত গল্প কৰিলে নহ'ব, স্থানীয় ৰাইজৰ লগত আপুনি মতামত গ্ৰহণ কৰক। সঁচাকৈ যদি তেওঁলোকে বাহিৰৰ মানুহ হয়, কিন্তু তেওঁলোকে মানুহ হিচাপে জীয়াই থকাৰ অধিকাৰ তেওঁলোকৰ আছে। এই হাড়কঁপোৱা শীতত তেওঁলোকৰ প্লাষ্টিক নোহোৱা হৈছে, তেওঁলোকৰ ঘৰবিলাক ভাঙি দিয়া হৈছে, কণ ল'ৰা ছোৱালী যে পথত বহিছে। পুনৰ অনুৰোধ কৰিছোঁ আপোনালোকক, খিলঞ্জীয়া এইসকল ভূমিপুত্ৰ বড়ো মানুহসকলক আপোনালোকে সংস্থাপনৰ ব্যৱস্থা কৰক আৰু যিমানখিনি পাৰে ৰেচনৰ ব্যৱস্থা কৰক। আৰু কিমান দিন এনেকৈ ৰাখিব, তেওঁলোকক অনতিপলমে ভূমিপট্টা দিয়াৰ ব্যৱস্থা কৰক। এইটো আমাৰ চিৰাং জিলা তৃণমূল কংগ্ৰেছৰ পৰা আপোনালোকে দাবী উত্থাপন কৰিছোঁ। হয়, আজিৰ এই প্ৰগ্ৰামটো আপোনালোকে কেনেকুৱা পালে? আজিৰ প্ৰগ্ৰামটো আমি ভাল পাইছোঁ। আপোনাৰ মানে তৃণমূল কংগ্ৰেছ আপোনালোকৰ আমাৰ মাজত আহি ইমান আমাৰ দুখত আপোনালোকে আমাক সহায় কৰিলে। এই সহায় কৰাৰ কাৰণে আমি বহুত শান্তি হ'লোঁ। আৰু আমাৰ মাজত আমি ইমান ঠাণ্ডাত ভুগি আছিলোঁ, তাতে কম্বল বিতৰণ কৰি দিলে, তাকো আমি ভাল পাইছোঁ। আৰু গোটেই ল'ৰা ছোৱালীয়ে হাঁহিমুখি বহুত ভাল পালে। সেইকাৰণে মই আপোনালোকৰ ওচৰত এইটোৰ কাৰণে মই ধন্যবাদ কৰোঁ। আজি আপোনালোকে আমাৰ এই শোকাকুল অৱস্থাত থকা ৰাইজৰ মাজত উপস্থিত হৈ আপোনালোকে যি সঁহাৰি জনালে আৰু যি সহায় কৰিলে, তাৰ কাৰণে অতি ধন্যবাদ দিছোঁ। কাৰণ